हेलो ভিউয়ার্স টেকনিক্যাল এপ সার্ভিসত আপোনাক স্বাগতম জানাইছোঁ। আজিৰ ভিডিঅ'ৰ মূল টপিকটো হৈছে আপুনি যদি আধাৰ কাৰ্ড ডাউনলোড কৰিব নাজানে তেনেহলে আপোনাৰ কাৰণে এই ভিডিঅ'। তো বলক সময় নষ্ট নকৰাকৈ ভিডিঅ' আৰম্ভ কৰোঁ। তো ভিডিঅ' আৰম্ভ কৰাৰ আগত সৰু এটা ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলত নতুন হৈ থাকে তেনেহলে চেনেলখন সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনখন বজাই দিব আৰু ভিডিঅ'ত এটা লাইক কৰি দিব। তো আপুনি কোনো এটা ব্ৰাউজাৰত যাব, যোৱাৰ পিছত আপুনি সাৰ্চ কৰিব আধাৰ কাৰ্ড সাৰ্চ কৰাৰ লগে লগে আপোনাৰ যিখন প্ৰথমখন ওয়েবসাইট আহিব সেই ওয়েবসাইটখনত আপুনি এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি তললৈ অলপ স্ক্ৰল ডাউন হৈ যাব। স্ক্ৰল ডাউন হৈ যোৱাৰ পিছত ডাউনলোড আধাৰ বুলি এটা অপচন আছে, তাতে এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি তললৈ স্ক্ৰল ডাউন হৈ যাব। হৈ যোৱাৰ পিছত ডাউনলোড আধাৰত আকৌ এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ যদি আধাৰ কাৰ্ড নাম্বাৰ থাকে তেনেহলে আপুনি ইয়াতে আধাৰ কাৰ্ড নাম্বাৰ বহাই দিব। আপোনাৰ যদি আধাৰ কাৰ্ড নম্বৰ নাথাকে তেনেহলে আপোনাৰ ৰিচিভত এটা ইনৰলমেন্ট আইডি লিখা আছে, সেই আইডিখন আপুনি ইনৰলমেন্টত সিলেক্ট কৰি সেই আইডিখন ইয়াতে বহাই দিব। যদি ইনৰলমেন্ট আইডিও নাথাকে তেনেহলে আপোনাৰ মোবাইলত মেছেজত ভাৰ্চুৱেল আইডি যাব, সেই আইডিখনো বহাই দিলে আপুনি ডাউনলোড কৰিব পাৰিব। তো মোৰ ইনৰলমেন্ট আইডি আছে, তো মই ইনৰলমেন্ট আইডি বহাই দি আছোঁ। তো আপোনাৰ ইনৰলমেন্ট আইডিখন আপুনি বহাই দিব। বহাই দিয়াৰ পিছত আপুনি যিখন ডেটত বনাইছে সেই ডেটখনৰ চনখন আগত বহাব আৰু মান্থখন তাৰ পিছত বহাব আৰু তাৰিখখন তাৰ পিছত বহাব। বহাই দিয়াৰ পিছত আপুনি বহাই দি আপোনাৰ যিখন টাইমত বনাইছে আপুনি সেই টাইমখন আপুনি বহাই দিব। আপোনাৰ যেনেকুৱা কেপচা আহিব আপুনি তেনেকুৱাই কেপচা বহাই দিব। কিছুমান ব্ৰড লেটাৰ আহিব আৰু কিছুমান স্মল লেটাৰ আহিব, যেনেকুৱা আহিব সেনেকুৱাই বহাই দিব। কেপচাখন বহাই দিয়াৰ পিছত আপুনি সেন্ড OTPত এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি যিখন মোবাইল নম্বৰ আধাৰ কাৰ্ডত দিছিল সেইখন মোবাইল নম্বৰত এটা OTP যাব, সেই OTPখন ইয়াতে বহাই দিব। তো মোৰ OTPখন আহি গৈছে, তো মই OTPখন বহাই দি আছোঁ। বহাই দিয়াৰ পিছত ভেৰিফাই এণ্ড ডাউনলোডত এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ডাউনলোড হৈ যাব। তো চাওক ডাউনলোড হৈ আছে, ডাউনলোড হৈ গৈছে। তো আপুনি এনেকৈ ডাউনলোড কৰিব পাৰিব।